মাঘৰ বিহুৰ উৰুকাৰ দিনাই এটা ভাল খবৰ। উত্তৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ তৰফৰ পৰা নবেন মোহনক জীৱনজোৰা সাধনা বঁটা প্ৰদান। ৬০০ বছৰীয়া আহোমৰ ইতিহাস বহন কৰা স্বৰ্গদেউ চাওলুং চুকাফাৰ লগতে পৰৱৰ্তী ৰাজত্বৰ বিষয়ে সকলোৱে জানে। এই চৰাইদেৱে বিশ্বৰ ঐতিহ্যৰ ক্ষেত্ৰত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আজি মাঘ বিহুৰ উৰুকাৰ দিনা আমাৰ হাতত আহি পৰিছে এটা ভাল খবৰ। আজি কেইদিনমানৰ পূৰ্বে শিৱসাগৰ জিলাৰ বকতাৰ বৰদেওধাই মাজগাঁৱৰ বিশিষ্ট টাই পণ্ডিত নবেন মোহনক জীৱনজোৰা সাধনা বঁটা প্ৰদান উত্তৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ। এই খবৰ লাভ কৰি আমি আজি মাঘ বিহু উৰুকাৰ দিনা উপস্থিত হৈছোঁ শিৱসাগৰ জিলাৰ বকতাত বিশিষ্ট টাই পণ্ডিত নবেন মোহনৰ কাষত। কেনেকৈ লাভ কৰিবলৈ সক্ষম হৈছিল এই বঁটা, সবিশেষ লৈ ব্যুৰো ৰিপৰ্ট পাটকাই টিভি। আটাইতকৈ ডাঙৰ কথা হ'ল কিটো এখন সংসাৰ পাতে আৰু সুন্দৰ হ'বৰ কাৰণে আৰু মানুহ জীৱিত হ'বৰ কাৰণে তেওঁ সজীৱ হ'বৰ কাৰণে যিখিনি লাগে সেইখিনি চিন্তা চৰ্চা মই সেই মুহূৰ্তত কৰিছিলোঁ যে এলাগতিয়াল বাণীবোৰ এলাগতিয়াল কথাবোৰ মই ক'ত পাবৰ কাৰণে লোকৰ ঘৰত ধানো মাৰিছিলোঁ হাজিৰাও কৰিছিলোঁ। সেই কৰি মেলি মই ঘৰখন প্ৰতিষ্ঠা কৰিছিলোঁ। ৰাজনীতিৰ দিশত খোজো কাঢ়িছিলোঁ যে ৰাজনীতিৰ দিশত খোজ কাঢ়িলেহে মানুহ বনে। গতিকেলৈ মই স্ত্ৰীকো চাকৰিটো দিয়ালোঁ। ল'ৰালৰিকো পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ১২,০০০ টকা অনুদান আগবঢ়াইছিলে কলেজ পঢ়িবৰ কাৰণে। মিছা কথা নহয়, সত্য কথা কৰিছিলোঁ, এতিয়াও কৰি আছোঁ। আপুনি যিটো বঁটা পালে এই বঁটাটো ক'ৰ পৰা কেনেধৰণে পাবলৈ? এইটো এই কামবোৰ কৰি থকাৰ কাৰণে পালোঁ। কোনে দিছে আপোনাক? উত্তৰ পূৰ্বাঞ্চল টাই সাহিত্য সভা। আপুনি কি ক'ব এই মুহূৰ্তত যিহেতু আপোনাৰ এইটো পদক যিহেতু পাবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ এই মুহূৰ্তত? আটাইতকৈ ডাঙৰ কথা হ'ল কিন্তু তেখেতসকলে মোৰ হাড়ে হিমজে মোৰ কথাবোৰ জানে। জানি বুজি তেওঁবিলাকে উত্তৰ পূৰ্বাঞ্চলৰ এই জীৱনজোৰা সাধনা বঁটাটো আমাক আগবঢ়াব লাগে বুলি মনোনীত কমিটিয়ে নিৰ্বাচন কৰা কমিটিক প্ৰথম ধন্যবাদ দিছোঁ। আৰু উত্তৰ পূৰ্বাঞ্চল সাহিত্য সভাই মনোনীত কৰা ব্যক্তিসকলক মনোনীত কাৰণে তেখেতক আটাইতকৈ ডাঙৰ ধন্যবাদ। আৰু উত্তৰ পূৰ্বাঞ্চলৰ টাই সাহিত্য সভাৰ অনুপ্ৰেৰণাতে এই বঁটাটো পাবলৈ আমি সক্ষম হ'লোঁ। আচলতে আপুনি কেনেকুৱা ধৰণে আপোনাৰ কি আছিলে আপোনাৰ কৰ্ম জীৱনত আপুনি কেনেধৰণৰ সাহিত্যৰ প্ৰতি আপুনি অনুৰাগী আছিলে বা কি ক'ব এই মুহূৰ্তত কি কৰ্ম দক্ষতাৰ বাবে আপুনি? এতিয়া মোৰ কথা হ'ল কিন্তু যেতিয়া মই এই টাই কালচাৰ কথাবিলাক কাম বন কৰিবলৈ আগবাঢ়িছিলোঁ তেতিয়া এই কেইজনমান ব্যক্তিয়ে কৈছিলে তুমি এইবোৰ ক'ৰ পৰা কি কৰিবা? মই অলপ চিন্তা চৰ্চা কৰোঁ। তেতিয়া মই উপলব্ধি কৰিলোঁ যে আমাৰ নাচ বাগ লাগে, নাজা হাবিদেউ হালতে আছে। হাবিদেউ হালৰ নাচ বাগবিলাকে আমি মঞ্চলৈ ৰূপায়ণ কৰিলে বেয়া হ'ব নেকি? গতিকেলৈ তেনেকৈ ৰূপায়ণ কৰিলোঁ। জোনাৰাম চাংমল ফুকন, পুষ্প মোহন আৰু ভৱমোহন তেওঁবিলাকৰ প্ৰেৰণাত সেই নাচ হ'ব। আৰু পুষ্প গগৈও আছিলে তেওঁবিলাক এইবোৰেই নাচ আকৌ। গতিকেলৈ তেখেতসকলে কোৱাত মই সেই লাইনুখাম নৃত্যটো প্ৰতিষ্ঠা কৰিলোঁ। এতিয়া কেনেকুৱা অনুভৱ? আপুনি যিহেতু ইমান এটা সুন্দৰ এটা পদক পাবলৈ লাভ কৰি সক্ষম হৈছে, যিহেতু পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ পাইছে, কেনেকুৱা অনুভৱ কৰিব আপোনাৰ? আটাইতকৈ ডাঙৰ কথা জীৱনত যিবিলাক মানুহে সৎ কাম কৰে সৎ ফল পাবই। আৰু প্ৰত্যেকে সৎ ফল পাবৰ কাৰণে নতুন প্ৰজন্মই চিন্তা চৰ্চা কৰিলে ভাল হয় আৰু তেনে সৎ ফল পাব বুলি মই আশা কৰোঁ। আৰু এতিয়া মই যিটো জীৱনজোৰা সাধনা বঁটা পালোঁ আৰু ইয়াতকৈও আৰু বেলেগ নাই বুলি ভাবিছোঁ। এতিয়া মোক বহুজনে প্ৰশ্ন কৰিছে তুমি কেনেকৈনো পালা? তোমালোকে নাজানাই দেখোন, গতিকে তোমালোকে অধ্যয়নেই কৰা নাই। গতিকেলৈ এতিয়া বঁটাটো পালোঁ আৰু কি বঁটা জানানে? তোমালোকে নাই দেখা।
এতিয়া বঁটাবোৰ মই দেখুৱাই দিছোঁ আপোনালোকৰ মিডিয়া মাধ্যমত। আশা কৰিছোঁ তেনেদৰে নতুন প্ৰজন্মৰ মানুহবিলাকক সংস্থাপন দিয়াকেই নহয়, তেখেতসকলক উদগনি দিয়াটো আটাইতকৈ প্ৰেৰণাযুক্ত হ'ব লাগে। আৰু আমাৰ নিচিনা মানুহবিলাকক সংবাদদাতাই কঢ়িয়াই নি পেলাই এটা জেগালৈ লৈ গৈছে। তেখেতসকলক আটাইতকৈ ডাঙৰ মিডিয়াসকলক নমস্কাৰ জনাব লাগে। আৰু তেখেতসকলেও জীয়াই থাকিবৰ কাৰণে জীৱন জীৱিকাৰ ওপৰত অসম চৰকাৰে এটা সুবিধা দিব লাগে। এতিয়া মোৰ পেঞ্চন পাব লাগে, পেঞ্চনটো এককালীন দি থৈছে, কিয় মোক ৰেগুলাইজ নকৰে? এইটোৱে মোক